আছে নে নাই বে এই কিবা এটা ক পইচা পাইছো কি কম আৰু বে চাও মদে মদ বে নাই বে এক দুই এনভেলপ 4,000 আছে 4,000 আছে ভাই 1,000 কোট গ'ল তই মাৰিলি নি আকৌ আজি পুনৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ইউটিউব এপত দেখা দিলোহি আজি ভিডিঅ' বনোৱাৰ বিশেষ কাৰণটো হৈছে আজি আমাৰ কাৰ্বুম বুলি টিম আৰু জনাই তৰাজনৰ লগত ফাইনেল মেচ খেলুৱা হ'ব খেলটো খেলুৱা হৈ আছে শ্ৰীৰামপুৰ গাঁওখনত বলক খেলটো উপভোগ কৰিব যাওঁ আমি এ আমাৰ প্লেয়াৰ কেইটামান উপস্থিত কি প্ৰভু কলা মানুহ নহয় কেপ্টেইন মানুহ আৰু এনেকৈ ঢাকিলে মানে ভাল নালাগে ন অকণমান দেখাই দিয়া হ'ব হিৰো লাগিছে ক্ৰিকেটাৰ যেন লগা নাই আজি আচ্ছা তুমি কি ক'ব বিচাৰা আজি খেলৰ বিষয়ে মানে আজিৰ খেলটো কি আৰু জিকিবলৈ চেষ্টা কৰিম তাৰপিছত কেপি খাম লৈ আছে নেকি আচ্ছা আজি কিমান ৰান মাৰিম বুলি ভাবিছ আৰু কিমান হেৰি উইকেট ল'ম বুলি ভাবিছ আমি ভৱিষ্যত চাব নাজানো এতিয়া কি ক'ম আৰু ন খেলৰ কথা হয় নে নহয় কথা ক'ব নোৱাৰি কেতিয়াবা 0 আউট যাওঁ কেতিয়াবা 1 ৰান বনাওঁ তাতকৈ বেছি নবনাও বাৰু হয় নেকি আৰু কিন্তু জিকিম বুলি আশা এটা আছে মই ৰান বনোৱাটো ডাঙৰ কথা নহয় হয় নেকি টিমে ৰান বনাব লাগিব মেইন থিং ন 11 জন মিলিয়ে খেলিম অকল 10 অভাৰ চবে একেবাৰে ৰিস্ক ল'ম সিমানে আৰু আচ্ছা বাকীটো আৰু ৰিজাল্টটোৱে ক'ব আচ্ছা ঠিক আছে ধন্যবাদ আমাৰ প্লেয়াৰ কেইটা গৈ আছে কিছুমান স্কুটি এয়া গাড়ীত বহিছে কিছুমানে আচ্ছা মাকব কি ক'ব বিচাৰে আজি ফাইনেল মেচ জিকিম বুলি আশা ৰাখো আৰু হয় নেকি আচ্ছা 10,000 টকাটো পামেই যেনিবা আমাৰ কাৰ্বুম বুলি টিম এই 10,000 টকা দি কি আহিব পাৰ্টি পাৰ্টা হ'বনে আজি হ'ব তাৰপিছত আমাৰ নতুনকৈ জাৰ্চি কিনিম বুলি ভাবিছে হয় নেকি ভাল পদক্ষেপ লৈছে আৰু ৰান যে কম বাট কাৰণে না 60 কিমলে কেলা কি ক'ব বিচাৰো আজি খেলটো হাৰিলো কিমান ৰানত হাৰিলে এনে আমি টাৰ্গেট কিমান দিছিলে কিমান আছিলে কিমান আছিলে 46 ভাল খেলিলো বহুত ভাল খেলিলো ন মজা লাগিলে মই চাই মেলি বহুত ভাল লাগিলে আৰু বাকী আজি মানে কিহৰ কাৰণে এইটো হাৰিবলগীয়া ইমানখিনি মেচ আমি জিকিলো বেটসমেন কমি হ'ল হয় নেকি খেল আছিলে বেটসমেন আহি নাপালে হয় নেকি ৰানটো কম হ'ল একো নাই বহুত ভাল খেলিছো ধন্যবাদ থাকিল কিমান মাৰিলি তই মই আজি 4 ৰান মাৰিলো কিমান ৰান 4 ৰান অপেনাৰ 4 ৰান য'ত নেকি 77 অপেনাৰে মাৰিছিলে সেইদিনা খেলত বলটো এনেকা সোমাই গ'ল মানে পাত্তা নাপাৰো বল হয় নেকি কেচ আউট নে ষ্টাম্প আউট হ'ল কিহৰ কাৰণে আনলাকি কবিনে নে নিজৰ দুখত হ'ল মানে আৰু ভালকে ক আনলাকি কবিনে নে নিজৰ দুখত হ'ল নিজৰ দুখতে হ'ল আৰু হয় নেকি
সদায় আপোনালোকক ফাৰ্মখনকে দেখুৱাই আছোঁ উপায় নাই দেখাবলগীয়া হৈ গ'ল যিহেতু আমাৰ ফাৰ্মৰ ছাইডে খেলটো আছিলে তো আপোনালোকক কিমানবাৰ দেখুৱাম আৰু এটা মোৰ ব্লগতে বহুতখিনি ব্লগ বনাইছোঁ এইটো ফাৰ্মটো লৈ আজি আকৌ পুনৰ আৰু এটা বনাবলগীয়া হৈ গ'ল যিহেতু আজি আমাৰ প্লেয়াৰ্ছকেইটা খাই বৈ অহা নাই গতিকে খুৱাই ল'ম ইয়াতে খুৱাই বোৱাই সিহঁতক পঠিয়াই দিম এইটো গেটটো গিৰাই দিলে মাক বয় চ' লাষ্টত যোনে সোমাব উঠাব আৰু চাওক মোৰ ইগ' মোৰ মাৰ ভাইটিৰ ল'ৰা আৰু এইফালে হেমনা আপোনালোক দেখুৱাই দিছিলোঁ মাক বক এয়া আৰু তুমি কেতিয়া আহিলা আৰে লাষ্ট পাইছা ন নেকি চাওঁ এইফালে আৰু তুমি কেতিয়া আহিলা মোৰ হ'ল আৰু তোমাৰ 2 ঘণ্টা হৈছে নেকি অথনি ৰাস্তাত লগ পাইছিলো অ সেইটো হয় বাৰু জেগাৰ পৰা কেতিয়া আহিলা জেগাৰ পৰা এসপ্তাহ হ'ল ন বাকী ভালে আছা অ'কে আমাক গৈ এইফালে কি বনাইছে অ কিবা চিলিছে নেকি কেনেকা এইটো প্ৰথমবাৰ নে এক্সপিৰিয়েঞ্চ আছে প্ৰথমবাৰ অকণমান হাঁহি কৈলে প্ৰথমবাৰ চবে ছাবস্ক্ৰাইব কৰি দিবি দেই মোৰ চেনেলটো JPH বুলি আছে JPH ব্লগ এণ্ড ফুডছ এইফালে দুজন আমাৰ প্লেয়াৰ্ছ আইয়া কি কাটিছ বিলাহী না আলু প্লেয়াৰ্স কাম কি কাৰিকৰ দাদা আইয়া পিয়াজ আৰু নতুন আলু এইটো নিজৰ আলু দেই আচ্ছা কেনে লাগিল আজি কেনে লাগিল মজা লাগিল আফসোস নাই আফসোস নাই মত খাব পইচা পাইছো খাও আৰু দেই খাৰ উঠাই দে এই বা আছে নে ইয়াত কিন্তু ভাতটো বেছি পৰিব লাগিব কোনফালে মই এইফালে আচ্ছা ঠিক আছে অ হ'ব ওয়াহ হৈ গ'ল নেকি খাব পাৰিম আৰু এতিয়া আচ্ছা এই দাদা হাতটো বহুত ভাল লাগিছে হাতটো ভাল লাগিছে কেনেকা আচ্ছা লৈ হাতৰ পৰা লৈ ল উক্ত ওই তুমি আজি চালছি তাপ ভাত আছে খালী কৰি দিলে অ কামটো বাচিলে অকল এইটো চৰু শেষ কেৰাহী শেষ